নমস্কাৰ বন্ধুসকল। লকডাউন চলি আছে, গতিকে ঘৰৰ বাৰান্দাতে ৰৈ পেলাই চাহ খাই আছোঁ। লগতে আপোনালোকৰ লগত কিছু কথা আলোচনা কৰোঁ বুলি আজি আহিছোঁ। এতিয়া মই চাহ খাই আছোঁ। চাহ মানে আপোনাৰ এয়া চাহ খাই আছোঁ। এয়া চাহ মানে এলাপোচা চাহ নহয়, এইখিনি আপোনাৰ গাখীৰ চাহ যদিও ইয়াত আপোনাৰ তুলসী, আদা, তাৰপিছত আপোনাৰ ডালচেনি আৰু জালুক দিয়া আছে। মানে পেষ্ট বনাই পেলাই চাহৰ লগত মিক্স কৰি বনাই খোৱা আছে। এইটো আয়ুষ মন্ত্ৰালয়ে আপোনাৰ বৰ্তমান ইমিউনিটি বুষ্টৰ কাৰণে, মানে ক'ভিড-19ৰ প্ৰটেকশ্যনৰ কাৰণে আপোনাৰ আয়ুষ মন্ত্ৰালয়ে আপোনাৰ ইমিউনিটি বুষ্টৰ ঔষধ হিচাপে আপোনাৰ দিছে আমাৰ সকলোকে খাবৰ কাৰণে। এতিয়া ময়ো খাই আছোঁ। আশা কৰোঁ আপোনালোকেও খাব পাৰিব। ইমিউনিটি বুষ্টৰ কাৰণে বহুত ভাল কাম কৰিব। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ ঘামচিৰ বিষয়ে। গৰম দিনত সকলোৰে হয়, সৰু ল'ৰা ছোৱালীৰ হয়। সৰু ল'ৰা ছোৱালীয়ে ঘামচি হ'লে বহুত আমনিও কৰে। তেনেকৈ ডাঙৰৰো হয়, ডাঙৰবিলাকৰো ঘামচি হ'লে বহুত অশান্তি হয়। বহুতে ৱালত আপোনাৰ পিঠিটো এনেকৈ ঘঁহাই দিয়ে, পিঠিত যদি ঘামচি ঘঁহাই দিয়ে। তাৰপিছত বহুতে আপোনাৰ কটাৰী লৈ পেলাই সৰু ল'ৰা ছোৱালীক ফুটাবলৈ দিয়ে। কিটিক 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 শব্দ এটা হয়, শুনি ভাল লাগে কিন্তু শব্দটো। এই সকলো ধৰণৰ বহুত প্ৰব্লেম হয়, ঘামচিৰ কাৰণে বহুত অসুবিধা হয়। আজি এই ঘামচি কেনেকৈ আমি নোহোৱাকৈ থাকিব পাৰোঁ, বা ঘামচি হ'লে কেনেকৈ আপুনি প্ৰটেকশ্যন ল'ব পাৰে, কেনেকুৱা ধৰণৰ ঔষধ বা কেনেকুৱা ধৰণৰ কি ব্যৱহাৰ কৰিলে আপুনি ঘামচিৰ পৰা আপোনাৰ কোনো অসুবিধা নোহোৱাকৈ, আপোনাৰ কোনো প্ৰব্লেম নোহোৱাকৈ, বা কেনেকুৱা ধৰণৰ ঘৰতে আপুনি কেনেকৈ ঘামচিৰ পৰা প্ৰটেকশ্যন ল'ব পাৰে তাৰ বিষয়ে আলোচনা কৰিম। প্ৰথম কথা হ'ল, যদি বহুত বেছি ঘামচি হয়, ঘামচি বহুত বেছি হ'লে খজুৱায়। আৰু সৰু ল'ৰা ছোৱালী যেতিয়া ঘামচি বেছি হয় তেতিয়া কি কৰে, সিহঁতি বহুত আমনি কৰে। তেনেকুৱা অৱস্থাত যদি কাৰোবাৰ যদি ডাঙৰ মানুহৰ ঘামচি হয়, প্ৰথম আমি ফাৰ্ষ্ট ষ্টেজ হিচাপে এটা কাম কৰিব পাৰোঁ। খজুৱালে, আমনি কৰিলে, আজিকালিতো চবৰে মেক্সিমামৰ ঘৰত ফ্ৰিজ আছে। ফ্ৰিজত যে বৰফৰ টুকুৰা থাকে, বৰফ আইচ বক্সৰ পৰা আইচ লৈ এখন কাপোৰত, এনেকুৱা ধৰণৰ কাপোৰত লৈ পেলাই আপুনি এনেকুৱা ধৰণৰ বৰফখিনি লৈ পেলাই কাপোৰে বান্ধি পেলাই ঘামচি হোৱা জেগাত অলপ চলপকৈ লগাই থাকিব লাগে। তাৰপিছত তেনেকুৱা কৰিলে এটা হয়, তেতিয়া ঘামচিবিলাকত এৰিয়াবিলাকত ঠাণ্ডা পৰি যায়, আৰু ঠাণ্ডা পৰি গ'লে আপোনাৰ তাৰ পৰা আপোনাৰ খজুৱতিটো নাইকিয়া হয়। আৰু 2 নম্বৰতে যিবিলাক ঘৰ্মগ্ৰন্থি থাকে, আমাৰ ঘাম ওলোৱা যিবিলাক গ্ৰন্থি থাকে, সেই গ্ৰন্থিবিলাকত কি আপোনাৰ ব্লাড চাৰ্কুলেশ্যন হৈ ব্লকেজবিলাক খোল খাই যায়, আৰু তেতিয়া খুব সোনকালে ঘামচিবিলাক নাইকিয়া হৈ যায়। আৰু এই যিবিলাক ইচ্ছিং হয়, ঘামচিৰ যিটো ইচ্ছিং, সেইটো নাইকিয়া হৈ যায়। তাৰপিছত 2 নম্বৰত আপুনি এটা কাম কৰিব পাৰে, কেইখিলামান মহানিমৰ পাত পিহি পেলাই তাৰ লগত 1 চামুচ মাখন লৈ পেলাই পেষ্ট বনাই পেলাই আপুনি যদি ঘামচি হোৱা জেগাত লগায়, তেতিয়াও আপোনাৰ ঘামচি নাইকিয়া হয়। 3 নম্বৰতে 2 চামুচ আমলখিৰ ৰস লৈ পেলাই, 2 চামুচ আমলখি আৰু 2 চামুচ এৱা গাখীৰ লৈ, সেইখিনি দুইটা মিক্স কৰি পেলাইও যদি আপুনি আপোনাৰ ঘামচি হোৱা জেগাত লগায়, তেতিয়াও 2 এদিনতে ঘামচি নাইকিয়া হয়। তাৰপিছত আপুনি আৰু এটা কাম কৰিব পাৰে। হেলচি শাক চিনি পায়নে বাৰু? হেলচি শাক মই আপোনালোকক ভিডিঅ'টো এই দাঁতিত দেখাই দিছোঁ। এই হেলচি শাকৰ পাতৰ পেষ্ট বনাই পেলাই যদি ঘামচিত লগায়, তেতিয়াও 2 এদিনতে ঘামচি নাইকিয়া হৈ যায়। তাৰপিছত আৰু এটা বস্তু আপোনালোকে চিনি পায়, চন্দন চিনি পায়, ৰঙা চন্দন বা বগা চন্দন। ৰঙা চন্দন বা বগা চন্দন পিচি পেলাই, ৰঙা চন্দন বা বগা চন্দন পিচাটো কেনেকৈ জানো, চন্দন টুকুৰা শিলগুটিত ঘঁহাই থাকিলে, বা তেনেকুৱা ধৰণৰ গুড়িও পায় আজিকালি, গুড়িও কিনিব লাগিব। এই চন্দন বা ৰঙা চন্দন বা বগা চন্দন যদি আপুনি অলপ পেষ্ট বনাই পেলাই যদি ঘামচি হোৱা জেগাত লগায়, তেতিয়াও 2-3 দিনত ঘামচি নাইকিয়া হৈ যায়। ইয়াৰ পিছত এটা আছে, এইটো একদম প্ৰমাণিক হয়। সেইটো লগালে আপুনি 2 দিন বা এদিনৰ ভিতৰতে আপোনাৰ ঘামচি একেবাৰে নাইকিয়া হৈ যাব। এইটো হৈছে 1 চামুচ কেঁচা হালধি টুকুৰা এটা লৈ তাৰ পৰা 1 চামুচ কেঁচা হালধিৰ ৰস উলিয়াব লাগিব। তাৰপিছত 2 চামুচ নাৰিকলৰ তেল, তাৰপিছত 2 চামুচ দুবৰি বনৰ ৰস, তাৰপিছত 2 চামুচ তুলসীৰ ৰস, আৰু কেইখিলামান মহানিমৰ পাত পিচি যদি পেষ্ট বনাই পেলাই আপুনি সেই ঘামচি হোৱা জেগাত লগায়, যদি ৰাতিপুৱা লগাই পেলাই আধা ঘণ্টামান ৰাখি যদি আপুনি গা ধুই দিয়ে, তেতিয়াও আপোনাৰ গাৰ পৰা ঘামচি নাইকিয়া হ'ব। আৰু এইটো একদম প্ৰমাণিক হয়, আপুনি ইউজ কৰি চাব পাৰে। ইউজ কৰি চাই 2-3 দিনৰ ভিতৰত আপোনাৰ যদি ঘামচি বহুত বেছি হয়, একদম ঘামচি নাইকিয়া হৈ যাব। তাৰপিছত হৈছে এল'ভেৰা বা ছালকুঁৱৰী আমি সকলোৱে চিনি পাওঁ। এই এল'ভেৰা বা ছালকুঁৱৰীৰ ভিতৰৰ যিটো বিজলুৱা বস্তু থাকে, বিজলুৱা যিটো মজ্জা থাকে, সেই মজ্জাটো যদি আপুনি গাত ঘামচি হোৱা জেগাত লগায়, তেতিয়াও 2 এদিনতে ঘামচি
নাইকিয়া হৈ যাব। আৰু ঘামচি হোৱা জেগাত যদি কিবা ইনফেকশ্যনো হয় তেতিয়াও ই নাইকিয়া কৰিব। তাৰপিছত আৰু এটা বস্তু আছে, আপোনালোকে শেৱালি ফুলৰ কুমলীয়া পাত, শেৱালি ফুলৰ গছৰ কুমলীয়া যিটো পাত, কুমলীয়া পাতটো যদি পেষ্ট বনাই পেলাই 1 চামুচ জেতুকাৰ ৰস মিক্স কৰি পেলাই যদি আপোনাৰ ঘামচি হোৱা জেগাত লগায় তেতিয়াও ঘামচি আপোনাৰ নাইকিয়া হয়। ইয়াৰ পিছত যিটো উপায় দিছোঁ এইটো মানে প্ৰটেকশ্যনৰ কাৰণে, আপোনাৰ ঘামচি নোলাবৰ কাৰণে, যদি ঘামচি নহ'বৰ কাৰণে, সৰু ল'ৰা ছোৱালীয়ে হওক বা ডাঙৰ মানুহ কাৰোৱে ঘামচি নোহোৱাৰ কাৰণে এইটো প্ৰটেকশ্যন ল'ব পাৰে। আৰু এইটো প্ৰমাণিক হয়, আপুনি যদি এইটো সপ্তাহত 2-3 ইউজ কৰে তেতিয়া আপোনাৰ ঘামচি নহয়। এইটো হৈছে 2 চামুচ অলিভ অইল বা চালমুগৰা তেল প্লাছ 1 চামুচ কেঁচা হালধিৰ ৰস প্লাছ 1 চামুচ নিম পাত, তাৰপিছত 1 চামুচ তুলসী পাতৰ ৰস আৰু অলপ বুট দালি পেষ্ট বনাই, যদি গোটেই মিশ্ৰণটো একেলগে পেষ্ট বনাই পেলাই আপুনি সপ্তাহত 2 বা 3 যদি আপোনাৰ গোটেই গাত লগাই পেলাই আধা ঘণ্টামান ৰৈ পেলাই গা ধুই দিয়ে, ভালকৈ চাবোনে গা ধুই দিয়ে, তেতিয়াও আপোনাৰ ঘামচি নহয়, মানে একদম নোহোৱাটো কনফাৰ্ম একদম। আকৌ এবাৰ কৈ দিছোঁ শুনক, 2 চামুচ অলিভ অইল বা চালমুগৰা তেল, 1 চামুচ কেঁচা হালধিৰ ৰস, তাৰপিছত 2 চামুচ নিম পাতৰ ৰস, 1 চামুচ তুলসীৰ পাত আৰু অলপ বুট দালি পেষ্ট বনাই পেলাই গাত লগাই পেলাই গোটেই গাতে লগাই আধা ঘণ্টামানৰ পিছত গা ধুই দিব লাগে। তেনেকুৱা কৰিলেও আপোনাৰ ঘামচি নহয়। আৰু এটা বস্তু ব্যৱহাৰ কৰিব মহিলাসকলে ইউজ কৰে, সেইটো হৈছে মুলতানী মাটি। মুলতানী মাটি চিনি পায়নে? মুলতানী মাটি আৰু গোলাপ জল একেলগে মিক্স কৰি পেলাই ঘামচি যিটো এৰিয়াত হয় সেইটো এৰিয়াটো যদি লগায় তেতিয়াও 2 দিন বা 1 দিনৰ ভিতৰত আপোনাৰ গাৰ পৰা ঘামচি নোহোৱা হ'ব। এতিয়া কেইটামান বস্তু সদায় মনত ৰাখিব লাগে ঘামচি নহ'বৰ কাৰণে, কেইটামান প্ৰিকশ্যন আমি সদায় ল'ব লাগে। 1 নম্বৰ হৈছে গৰম দিনত গা পৰিষ্কাৰকৈ ৰাখিব লাগে। আপোনাৰ ৰাতিপুৱা গধূলি 2 বাৰ গা ধুব লাগে, ভালকৈ গা ধুব লাগে। তাৰপিছত গৰম দিনত গৰম খাদ্য যেনে আপোনাৰ মাছ মাংস বেছিকৈ খাব নালাগে। তাৰপিছত ঠিক তেনেকৈ চাহ কফি এইবিলাকো বেছিকৈ খাব নালাগে। তাৰপিছত গাত লেপেট খাই থকা, মানে গাত যিবিলাক একদম টাইট হৈ লাগি থাকে তেনেকুৱা কাপোৰ কেতিয়াও পিন্ধিব নালাগে। আৰু আপুনি বহুত দূৰৰ পৰা কাম বন কৰি মেলি আহিছে, গৰমত আহি ঘৰ পাইছে, গৰমত আহি পেলাই লগালগ কাপোৰ কানি খুলিব নালাগে, বা আহি পেলাই আপোনাৰ কাপোৰ কানি খুলি AC বা ফেনৰ তলত বহিব নালাগে। আপুনি প্ৰথমতে আহি অলপ নিজকে ঠাণ্ডা হ'বলৈ দিব লাগে, গাটো ঠাণ্ডা হ'বলৈ দি পেলাইহে 15-20 মিনিটমান ৰৈ ফেনৰ তলত বা AC তলত বহি গাটো ঠাণ্ডা হোৱাৰ পিছতে কাপোৰ কানি খুলিব লাগে আৰু তাৰপিছতহে গা ধুব লাগে। গতিকে এতিয়া আজি যিখিনি বস্তু আপোনালোকক ক'লোঁ এইখিনি আপোনালোকে ব্যৱহাৰ কৰি ট্ৰাই কৰি চাওক এবাৰ। আৰু আমি যিবিলাক ইনফৰমেশ্যন দিওঁ, যিবিলাক সকলোবিলাকে প্ৰায় আপোনাৰ প্ৰভেন হয়, এইবিলাক আপোনাৰ 100% প্ৰভেন ইনফৰমেশ্যন আমি দিওঁ। গতিকে এইখিনি ব্যৱহাৰ কৰি আপোনালোকে এই গৰমৰ দিনটো ঘামচিৰ পৰা ৰক্ষা পাই থাকিব। আজি আমি যিখিনি ঘামচি প্ৰিকশ্যন প্লাছ ঘামচি হ'লে কি কৰিব পাৰি, যিখিনি হোম ৰেমেডি দিলোঁ, এই সকলোখিনি বহুত বেনিফিচিয়েল হয় আৰু এইখিনি প্ৰমাণিক হয়। আপোনালোকে যদি ইউজ কৰে গম পাব, 1 বা 2 দিনতে আপোনালোকে এই প্ৰব্লেমবিলাক, ঘামচিৰ প্ৰব্লেমৰ পৰা হাত সাৰি থাকিব। আজি ইমানেই কথা পাতিলোঁ, আপোনালোকৰ ইমানেই আলোচনা কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে আপোনালোকৰ লগতে আৰু 10 জনো উপকৃত হয়। ইয়াকে কৈ আজিলৈ বিদায় লৈছোঁ। জয় অসম, জয় হিন্দ, ধন্যবাদ।